মই দেৱজিৎ ঘোষালে অসমীয়া নৱপ্ৰজন্মৰ PMA নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰি অহা হৈছে এই পোহৰৰ উৎসৱ দীপাৱলী। আজিৰ দিনটোতে শ্ৰীৰামে ৰাৱণক বধ কৰি সীতাক লৈ অযোধ্যাত প্ৰৱেশ কৰিছিল, যাৰ বাবে সমগ্ৰ অযোধ্যাক পোহৰেৰে আলোকসজ্জাত সজ্জিত কৰি তুলিছিল। তাৰ পৰাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এই পবিত্ৰ দিনটোতে পোহৰেৰে আলোকিত কৰি তোলা হয়। এই দিনটোৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে অপেক্ষা কৰি থাকে। দীপাৱলীত মা লক্ষ্মীৰ পূজা কৰা হয়, যাৰ দ্বাৰা মা লক্ষ্মীৰ কৃপা লাভ হয় আৰু ঘৰত সুখ সমৃদ্ধি আৰু যশৰ অভাৱ নহয়। শাস্ত্ৰমতে আজিৰ এই পবিত্ৰ দিনটোত কি দেখিলে শুভ ফল লাভ কৰা যায় তাকেই বিশ্লেষণ কৰা হৈছে। গোমাতা হিন্দু ধৰ্ম মতে গোমাতাক মাতৃস্থান দিয়া হৈছে। কোৱা হৈছে যে গোমাতাৰ ভিতৰত ৩৩ কোটি দেৱ দেৱীয়ে বাস কৰে। দীপাৱলীৰ দিনা আবেলি যদি কেশৰী ৰঙৰ গোমাতাৰ দৰ্শন লাভ হয়, তেন্তে বুজিব লাগিব যে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনাৰ লগত আছে। আচলতে কেশৰী ৰঙক দেৱতাসকলৰ লগত জড়িত কৰি দেখা হয়। কেশৰী ৰঙৰ গোমাতাক দৰ্শন কৰা মাত্ৰকে সকলো অভাৱৰ পৰা মুক্তি লাভ কৰে আৰু গৃহত সুখ সমৃদ্ধিৰ বৃদ্ধিপ্ৰাপ্ত হয়। চিকা শাস্ত্ৰ অনুসাৰে দীপাৱলীৰ দিনা যদি আপোনাৰ ঘৰত চিকা আহে, তেন্তে তাক বহুত শুভ বুলি মনা হয়। ইয়াৰ দেখা পোৱা মানেই আপুনি অত্যন্ত ভাগ্যশালী বুলি কোৱা হৈছে আৰু আপোনাৰ ধনৰ সৈতে সংযুক্ত যিকোনো সমস্যাৰ সমাপ্ত হ'বলৈ গৈ আছে। ফেঁচা মা লক্ষ্মীৰ বাহন। ফেঁচা ৰাতি সাৰে থাকে আৰু দিনত শুই থাকে। এইবাবে যদি দীপাৱলীৰ দিনা মা লক্ষ্মীৰ পূজাৰ পিছত ফেঁচাৰ দৰ্শন হয়, তেন্তে অত্যন্ত শুভ বুলি মনা হৈছে। দীপাৱলীৰ পিছত যদি ফেঁচাৰ দৰ্শন হয়, তেন্তে আপোনাৰ সকলো কষ্টৰ পৰা মুক্তি লাভ কৰিব, এয়া পুৰাণ মতে কোৱা হৈছে। ক'লা মেকুৰী। যেতিয়াই আপোনাৰ ঘৰত ক'লা মেকুৰী প্ৰৱেশ কৰে, তেতিয়া আপুনি ভয় খাই তাক ভগাই দিয়ে। কিন্তু পুৰাণৰ মতে লক্ষ্মী পূজাৰ দিনত ঘৰতে ক'লা মেকুৰীৰ প্ৰৱেশ শুভ বুলি মনা হৈছে। যদি ক'লা মেকুৰী লক্ষ্মী পূজাৰ পিছত আপোনাৰ গৃহত প্ৰৱেশ কৰে, তেন্তে বুজিব লাগিব আপোনাৰ কপাল ফুলি উঠিছে। দীপাৱলীত গৃহত ক'লা মেকুৰীৰ প্ৰৱেশ ঘটিলে সম্পূৰ্ণ বছৰ আপোনাৰ ধনৰ কষ্টত ভুগিবলগীয়া নহ'ব। সেই ঠাইত যদি আপুনি ক'লা মেকুৰী দীপাৱলীৰ দিনা ঘৰৰ পৰা ভগাই দিয়ে, তেন্তে মা লক্ষ্মীৰ ক্ৰোধৰ বশৱৰ্তী হ'বলগীয়া হ'ব পাৰে। জেঠী। প্ৰায়েই জেঠীক দেখি মানুহে ভয় খাই উঠে, কিন্তু লক্ষ্মী পূজাৰ দিনা অৰ্থাৎ দীপাৱলীৰ দিনা ঘৰৰ যিকোনো ঠাইতে জেঠী দেখিলে এয়া মা লক্ষ্মী প্ৰসন্ন হোৱা বুলি প্ৰতিপন্ন হয়। পুৰাণৰ অনুসাৰে এনেকুৱা হ'লে আপোনাৰ সকলোবোৰ নোহোৱা কাম নিজে নিজে হৈ গৈ থাকিব। ধন্যবাদ।